সুন্দৰী পত্নী মোৰ, হেৰা তুমি কলা বৰণৰ, তাতে আৰু কলা শাৰী। এই কলা শাৰীখন তোমাক ভাল দেখা যাবনে? এনেই তোমাৰ ৰঙৰ বাবে মানুহে ঠাট্টা মস্কৰা কৰে। জয়ন্তই মিতালীক লাহেকৈ ক'লে তাই দুখ পাব বুলি। চোৱা জয়ন্ত, মই যেতিয়াই কওঁ বোৱাৰী এই শাৰীখন তোমাক বেয়া দেখা গৈছে, বোৱাৰীয়ে বেয়া পায়। তাই কয় মোৰ শাহুৱে সদায় একেটা কথাকে কৈ থাকে। চোৱাচোন তাইক, কাউৰীক কলা ফুট দিয়া যেনহে হৈছে। গিৰিয়েক আৰু শাহুৱেকে কোৱা কথাবোৰ শুনি তাই মনত দুখ পালে। তাইৰ বৰণ কলা নাছিল, কৃষ্ণবৰণীয় আৰু নাকটো বৰ জোঙা আছিল। কিন্তু তাইৰ শাহুৱেকে তাইৰ ৰঙক লৈ সদায় ঠাট্টা মস্কৰা কৰিছিল। গিৰিয়েক বগা আৰু মিতালী কৃষ্ণবৰণৰ আছিল, সেইবাবে মানুহে তাইক প্ৰায়ে ঠাট্টা কৰিছিল। মানুহবোৰে দুয়োকে কলা আৰু বগা যোৰা বুলি কৈছিল। জয়ন্তৰ মনটো স্পষ্ট আছিল, কোনোবাই যদি মিতালীৰ ৰঙৰ কথা কয় সি একেবাৰে ভাল নাপাইছিল। মাকে কোৱা কথাখিনি শুনি তাৰ বেয়া লাগিছিল। মাকে ঘৰত সদায় তিক্ততা ৰাখিছিল, আজিও একেই কথা। ৰাতিপুৱা ঘৰত উৎসৱমুখৰ পৰিৱেশত শাহুৱেকে যেতিয়া মিতালীক গাৰ বৰণৰ কথা কৈছিল তেতিয়া তাই অলপ অস্থিৰ হৈ পৰিছিল। জয়ন্তই এইবোৰ দেখিও একো ক'ব পৰা নাছিল। সঁচাকৈ জয়ন্তই নিজকে লজ্জা অনুভৱ কৰিলে। অপৰাধীৰ দৰে বহি থকাৰ সলনি কামৰ বাবে ওলাই গ'ল। সি দেখিলে বহু মহিলাই কলা শাৰী পিন্ধি ৰাজপথত খোজকাঢ়ি আছিল। সকলো যে বগা আছিল তেনে নহয়, কিন্তু সেই কলা শাৰীখনে তেওঁলোকৰ ওপৰত ভাল লাগিছিল। জয়ন্তই কৰ্মস্থলীলৈ গ'ল। শৈশৱৰ বন্ধু বীৰৰ লগত বহুদিনৰ মূৰত দেখা দেখি হ'ল। দুয়োজনে কথা বতৰা পাতি থাকোঁতে পিছফালৰ পৰা বীৰৰ পত্নীয়ে মাত লগালে। জয়ন্তই দেখিলে তাইও কলা বৰণৰ আছিল আৰু কলা শাৰী এখন পিন্ধিছিল। কোনোবা এজনে ক'লে, মুক্তি আজি ভাল লাগিছে তোমাক, তোমাৰ শাৰীও ভাল আৰু তোমাকো। মুক্তিৰ মুখত সুখৰ হাঁহি দেখিবলৈ পোৱা গৈছিল। তাতকৈও বেছি আনন্দ পাইছিল বীৰ। জয়ন্তই কৌতূহলেৰে বীৰৰ ফালে চাই আছিল। বীৰে দেখি গম পালে জয়ন্তৰ মনত সৃষ্টি হোৱা প্ৰশ্নবোৰ সমাধান কৰিব খুজিছিল সি। বীৰে পোনপটীয়াকৈ জয়ন্তক সুধিলে, তোমাৰ মনত যি প্ৰশ্ন আছে সুধিব পাৰা, মই তোমাৰ উত্তৰ দিবলৈ সাজু। জয়ন্তই থমক খালে। তাৰ পিছত ক'লে, নাই নাই তেনেকুৱা একো নহয়। বীৰে ক'লে, তুমি মোক নাজানা, মই মানুহৰ মন কিমান ভালকৈ পঢ়িব পাৰোঁ। তুমি মোৰ শৈশৱৰ বন্ধু, তোমাৰ মনত থকা চিন্তাবোৰ মোৰ পৰা কেনেকৈ লুকাই থাকিব। বীৰে আৰু ক'লে, ঠিক আছে, ময়ে তোমাৰ প্ৰশ্নটো কওঁ। তুমি ভাবিছা মোৰ পত্নীৰ ৰং কলা নহয়নে? আৰু আজি তাই কলা শাৰী পিন্ধিছে, তথাপিও কেনেকৈ তাই আৰু মই ইমান সুখী। জয়ন্তই শান্তভাৱে সকলো শুনি আছিল আৰু একো ক'ব পৰা নাছিল। বীৰে কৈছিল যে কলা ৰং এনেকুৱা এটা ৰং য'ত পৃথিৱীৰ যিকোনো ৰং মিহলি হৈ থাকে। ই কেতিয়াও সলনি নহয়, অৰ্থাৎ ই কেতিয়াও আন কোনো ৰঙৰ সংগত নিজৰ অস্তিত্ব এৰি নিদিয়ে। একেদৰে মুক্তিৰ হৃদয়খনো ঠিক সেই ৰঙৰ দৰে, কেতিয়াও ৰঙীন নহ'ব পৰা ছোৱালী। মই ভাবোঁ তেওঁ নিজৰ ইচ্ছামতে জীয়াই থকা উচিত। তেওঁক সুখী দেখিবলৈ মন যায়। মানুহৰ কথা কি ক'বা, যদি বগা মহিলা হয় তেন্তে তাইক বগলীটো বুলি কয়, যদি কলা হয় তেন্তে নিগনি বা কাউৰী বোলা হয়। মানুহে কি নকয়। ঠাট্টা কৰাসকলে কৰি থাকক, আমি এইবোৰ গুৰুত্ব নিদি সদায় সুখী হোৱা উচিত। এতিয়া মই সেইটোকে কৰি আছোঁ। ৰাতিপুৱা তাই মোক সুধিলে মোক কেনেকুৱা দেখা হৈছে। তোমাক বহুত ধুনীয়া দেখা হৈছে। এই কথা কওঁতে তাইৰ মুখত সেই কলগেটৰ হাঁহিটো দেখি মোৰ ইতিবাচক শক্তি আহিল। আমি ঘৰৰ পৰা ওলাই আহোঁতে সকলোৱে ক'বলৈ ধৰিলে যে নৱজনীক ভাল লাগিছে। কোনোবাই নিশ্চয় ঠাট্টা কৰিব, কিন্তু তাৰ বাবেই জীৱনৰ দিশ সলনি নহয়। জয়ন্তৰ মনত পৰিল নিজৰ ঘৰৰ ৰাতিপুৱাৰ পৰিৱেশটো। তাৰ নিজৰ ওপৰত খং উঠিল। তেওঁ অনুভৱ কৰিলে যে তেওঁৰ সঁচাকৈয়ে ভুল হৈছে। ময়েই মিতালীক আঘাত দিওঁ। এতিয়া মই মোৰ ভুলটো শুধৰাই তাইৰ ওচৰত ক্ষমা খুজিব লাগিব। বীৰক হাঁহি হাঁহি বিদায় দিলে। কাম সম্পূৰ্ণ কৰি
তেওঁ এখন শাড়ীৰ দোকানলৈ গ'ল। মিতালীৰ বাবে ক'লা শাড়ী এখন লৈ সি ঘৰলৈ গ'ল। ঘৰলৈ যোৱাৰ পিছত মিতালীক মাতি সি হাতত শাড়ীৰ বাকচটো দিলে। মিতালী বেলেগ কিবা এটা অনুভৱ কৰিলে। তাই প্ৰশ্নবোধক চকুৰে বাকচটোলৈ চালে। বাকচটো খুলিলেই তাই দেখিলে ভিতৰত এখন ক'লা শাড়ী। মিতালী, তোমাৰ বাবে এই শাড়ীখন লৈ আহিছোঁ। আজি পিন্ধি কেনেকুৱা দেখা যায় দেখুওৱা। ভাল নাপালে আমি শাড়ীখন সলনি কৰি দিম। মিতালীয়ে মনত ফূৰ্তি পালে। সোনকালে সাজু হোৱা, আমি ওলাই যাওঁ। ক্লায়েণ্ট এজনৰ ওচৰলৈ যাব লাগিব। তেওঁলোকে জোৰকৈ ফোন কৰি মাতিছে। জয়ন্তৰ কথা শুনি মিতালী সাজু হ'বলৈ গ'ল। ক'লা শাড়ী, সামান্য মেকআপ আৰু দীঘল চুলিৰ বেণী। জয়ন্ত আৰু মাকে মিতালীৰ ফালে চাই থাকিল। জয়ন্তই মিতালীক ক্ষমা খুজিলে। হেৰা, মই সদায় মানুহৰ আগত তোমাৰ বৰণক লৈ কৈ থাকিলোঁ আৰু মই পাহৰি গৈছিলোঁ যে প্ৰকৃত সৌন্দৰ্য কিহৰ মাজত থাকে। মাত্ৰ দুটা ৰং। এই কথা জানি জীয়াই থকাটো বন্ধ কৰিব লাগেনে? নিজৰ পচন্দ ত্যাগ কৰিব লাগেনে? ক'লা শাড়ী পিন্ধি ভাল পাইছিলা নহয়, কিন্তু মই সদায় তোমাক বাধা দিয়ে থাকিলোঁ। এতিয়া বুজিলোঁ যে যিকোনো ৰং অংকন কৰাৰ সময়ত যদি মনটো স্পষ্ট হয় তেন্তে সৌন্দৰ্য জিলিকি উঠে। নিজৰ ইচ্ছামতে জীয়াই থাকা। মই তোমাক কেতিয়াও না নকওঁ। আৰু হয়, তোমাক সঁচাকৈ ধুনীয়া দেখা হৈছে। এই ক'লা ৰংটো তোমাৰ ৰঙৰ লগত ভালদৰে খাপ খাই পৰে। এই কথা শুনি মিতালীৰ মুখ ৰঙা পৰি গৈছিল। তাই লাজতে জয়ন্তক ক'লে, তুমিও নহয়। মিতালীৰ হাঁহিমুখীয়া মুখখন দেখি জয়ন্তই মনত পৰম আনন্দ পাইছিল। মনতে জয়ন্তই বীৰক ধন্যবাদ দিলে, কাৰণ এই পৰিৱৰ্তন বীৰৰ কথাৰ বাবেই ঘটিল।